প্ৰাক্তন আছুকৰ্মী তথা বিজনীৰ নৱ কুমাৰ কলিতা ডাঙৰীয়াক মই ভণ্টি প্ৰজনন কৰিবলৈ অনুৰোধ জনাইছোঁ। এটা ভাবিব নোৱাৰা ঘটনা এটা ঘটি গ'ল, এটা ভাবিব নোৱাৰা কথা, এটা সাংঘাতিক কথা এটা হৈ গ'ল যে জুবিন দা আমাৰ মাজত নাই। আৰু তাৰ কাৰণে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু বিজনীবাসী ৰাইজৰ কাৰণে আৰু এটা বেদনাদায়ক, জুবিন দাৰ শৈশৱ এই বিজনীতে পাৰ হৈ গৈছে। তেওঁ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিলে আৰু তেওঁৰ মৃত্যুৰ বাতৰি অহাৰ লগে লগে আমি কেতিয়াও কল্পনা কৰিব পৰা নাই যে জুবিন দা ইমান সোনকালে আমাৰ পৰা গুচি যাব। যিয়ে নহওক, জুবিন দা য'তে নাথাকক কিয় তেওঁৰ যি আত্মা যাতে অমৰ গতি লাভ কৰে, আৰু সেইখিনিয়ে ক'ব লগা। সেইটোৱে, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁৰ শৈশৱ পাৰ হৈ গৈছে। তেওঁ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিলে আৰু গোটেই অসমৰ লগতে আমাৰ বিজনীৰ কাৰণে আৰু এটি দুখৰ কথা যে যোনজন ব্যক্তিয়ে তেওঁৰ শৈশৱ ইয়াত পাৰ কৰি গৈছে, তেওঁ ইয়াতে পঢ়া শুনা কৰিছিলে, এই জুবিন দা আজি আমাৰ মাজত নাই। আৰু আমি বিজনীবাসী ৰাইজক আমি ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান কৰিছোঁ যে যাতে অহাকালি সন্ধিয়া প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান, বাসগৃহ আৰু দোকান পোহৰ সকলোৰে যাতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই এগছি কৰি বন্তি প্ৰজ্বলন কৰে, তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ।